নমস্কাৰ বন্ধুসকল আমাৰ দেশত আজিৰ দিনত ডিগ্ৰী সকলোৰে হাততে আছে কিন্তু যিটো বস্তু থাকিব লাগে সেইটো সকলোৰে হাতত নাই হয় মই কৈ আছো চাকৰি কথা বা যিকোনো এটা কামৰ কথা মানে যিটো কৰি এটা ফ্যামিলি চলিব পাৰে আৰু এই যে মানুহৰ হাতত কৰিবলৈ কাম বন নাই এই অৱস্থাটোকে কোৱা হয় নিবনুৱাৰ সমস্যা বা এই সমস্যাটোকে কোৱা হয় নিবনুৱাৰ সমস্যা এই নিবনুৱাৰ সমস্যা লাহে লাহে আৰু বৃদ্ধি পাব কিয় জানেনে ইয়াৰ কাৰণ হ'ল টেকনলজি দিনে দিনে ইমান উন্নত হৈ গৈ আছে আপোনালোকে হয়তো নটিচ কৰা নাই মই অকমান মনত পেলাই দিছো চাওক আগতে মানুহে ঘোঁৰা গাড়ী বা গৰু গাড়ী এইবোৰত অহা যোৱা কৰিছিলে কিন্তু পিছত আহিলে ট্ৰেইন বাছ গাড়ী বাইক এইবোৰে ঘোঁৰাক ৰিপ্লেচ কৰি পেলালে আগতে মানুহে চিঠি লিখিছিলে কিন্তু এতিয়া মানুহৰ হাতে হাতে মোবাইল ফোন এনেদৰে প্ৰত্যেকটো ফিল্ডতে টেকনলজিয়ে উন্নতি কৰি গৈয়ে আছে আৰু এই টেকনলজিয়ে এতিয়া লাহে লাহে মানুহৰ জব কাঢ়ি লৈ যাব মানুহে এনেই কাম নাপায় ভৱিষ্যতত আৰু নোপোৱা হ'ব আপোনালোকেতো শুনিছেই চাগে এতিয়া সেলফ ড্ৰাইভ কাৰ আহিছে অৰ্থাৎ ড্ৰাইভাৰ নোহোৱাকৈ নিজে নিজে এখন গাড়ী চলি যাব পাৰে এই টেকনলজিটোৱে এসময়ত সকলো টেক্সি ড্ৰাইভাৰৰ ভাত মাৰি দিব এয়াই নহয় আজিকালি ফেক্টৰীত পেকিঙৰ কামবোৰো ৰবটেহে কৰে এই ৰবট বা এই মেচিনবোৰে কণ্টিনিউ কাম কৰিব পাৰে ইহঁতক কোনো ৰেষ্ট নালাগে ইহঁতক কোনো চেলাৰী নালাগে ইহঁতি কামৰ পৰা কোনো ছুটিও নিবিচাৰে এটা ৰিচাৰ্চে কৈছে যে অহা 100 বছৰৰ ভিতৰত 90% মানুহৰ হাতত কাম নোহোৱা হৈ যাব মানে নিবনুৱাৰ সমস্যা বহুত বাঢ়ি যাব তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে এনে ধৰণৰ ফেক্ট ভিডিঅ'বোৰ চাই থাকিবলৈ হ'লে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ ইমানেই গুড বাই